হে গাইজ মই কিন্তু আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টি এজন ল'ৰা আৰু তেওঁৰ চিকিৎসাধীন হৈ থকা মাতৃক লৈ বনোৱা হৈছে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ভয় খাব নালাগে। মই ইয়াতে 4টা ইনজেকশ্যন 2টা চেলাইন লিখি দিছোঁ। তাৰে এটা ইনজেকশ্যন আৰু এটা চেলাইন এতিয়াই দিব লাগিব। বেছি দেৰি কৰিব নালাগে। আপুনি এতিয়া যাই লৈ আহক। স্যাৰ এইখিনি ল'লে ভাল পাব নে? ভাল পাই যাব। আহিছোঁ দিয়ক। ঠিক আছে আহক। দাদা এইকেইটা চাই দিবচোন। এইখিনি লোৱা তোমাৰ ইয়াত 1500 টকা হৈছে। দাদা মানে মোৰ লগত 1000 আছে আৰু আজি ঔষধকেইটা লাগিছিল। মানে মাৰ ইমাৰ্জেঞ্চি মেডিকেলত আছে। ল'ৰাজনৰ কথা শুনি সেই ফাৰ্মাচীৰ ল'ৰাজনৰ অতীতৰ দিন এটাৰ কথা মনত পৰি গৈছিল। সেই ল'ৰাজনৰ দৰে অতীতত দিন এটা তাৰো গৈছিল। তাৰ লগতো পইচা কম আছিল সেই সময়ত। মোৰ লগতো এতিয়া দুখ হৈ আছে। 200 টকা থাকিলেতো অসুবিধা হ'ব ভাইটি। মেডিচিনততো ইমান কমাই দিবও নোৱাৰি। লাগিছিল মানে ইমাৰ্জেঞ্চি লাগে মানে ডক্টৰ। কিন্তু এই পৃথিৱীত ভাল সহায়ৰ হাত আগবঢ়াই দিয়া মানুহৰ সংখ্যা কমি যোৱা নাই। আৰু সেই সময়ত এজন মানুহে সহায় কৰিছিল সেই ল'ৰাজনক ঔষধখিনি ক্ৰয় কৰা। আৰু যেতিয়া ল'ৰাজনে ধন্যবাদ যাচিছিল, ল'ৰাজনক কৈছিল ভৱিষ্যতে কেতিয়াবা উপযুক্ত সময় পালে তোমাৰ নিজৰ সক্ষমতা অনুযায়ী আন কাৰোবাক সহায় কৰি দিবা। ঠিক আছে দিয়া। পইচা অলপ কম হৈ আছে মানে ঠিক আছে দি দিওঁ। ঠিক আছে এইখিনি লোৱা, লৈ যোৱা। দাদা বহুত বহুত ধন্যবাদ দাদা। নাই একো নাই। কেতিয়াবা তুমি টাইম পালে বেলেগকো সহায় কৰি দিবা। আনকো সহায় কৰাটো ভাল, বহুত ভাল কৰ্ম এইটো। মই আজি সহায় কৰিলোঁ যেনেকৈ তুমিও এদিন সহায় কৰি দিবা। দাদা আহিছোঁ। ঠিক আছে যোৱা। হে গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? এই ভিডিঅ'টো এটাই উদ্দেশ্য আছিল যে আপোনাৰ অকণমান সহায়ৰ হাতে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে। আজি আপুনি যদি কাৰোবাক সহায় কৰে ভৱিষ্যতে আপোনাক কাৰোবাক সহায় কৰিব। তো গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰক, চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।